Hey guys, welcome back to my. আমি এটা মানে অলপ ফুৰিব আহোঁতে আমাৰ হেৰিক লগ পালোঁ আলি ভাই আমাৰ কৃষ্ণদাটো আমাৰ কৃষ্ণদা হচু দেৱ কৃষ্ণদা দুই এষাৰমান কিবা ক'ব নেকি অ ইয়েছ মই এতিয়া গৰু আনি আছো মই বৰষুণ দিম ন কৰি আছে এটা গৰু আনি আছো এতিয়া গৰু দিলে মানে ঘৰত গৈ যাবই নাপায় মানে অলপ এইফালে যাওঁতে অলপ দেৰি পলম হয় সেইকাৰণে মই মানে অলপ গৰুখিনি লাহে লাহে লৈ যাওঁ আৰু খোজকাঢ়ি এতিয়া বৰ্তমান চাইকেলত আহি আছিলোঁ চাইকেল দেখি আপোনালোকৰ অলপ দেখি পাই মোৰ ভাল লাগিলে মনটো আপোনালোকৰ যেনেকৈ চাইকেল আহি আছোঁ আপোনালোকে আহি খোজকাঢ়ি মোক পালে মোৰ মনটো বহুত ভাল লাগিছে যিয়ে নহয় আৰু ভালকৈ লাগে আইও দিমা বহুত ধুনীয়া পৰিৱেশ এখন মানে এখন পথাৰ এখন হুৰণীয়া মানে হুৰণীয়া নহয় এখন মানে একদম ধুনীয়া সেউজীয়া পৰিৱেশ আৰু এখন মানে আপোনালোকৰ চকুৰ নদী বুলি কয় এখন চকুৰ নদী বহুত এখন ডাঙৰ পৰিৱেশ আৰু দেখিবলৈ বহুত ধুনীয়া আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ বিলখন মানে বহুত ডাঙৰ ডাঙৰ মাছ হয় মানে ডাঙৰ মানে কি ক'ম আৰু মানে মাছবোৰ দেখিও নাপাওঁ মই মানে ধৰে কি ধৰে মানে কেনেকৈ হয় ক'ৰ পৰা আহে মাছবোৰ কেনেকৈ বিলখন কি হ'ল এই ওপৰলৈ দি মানে মই ধৰিব নোৱাৰোঁ গাইছ এইটো আমাৰ চবলৈৰে চুলি কাটিছে লখৰাক এইটো কি কাট দিবি দেখলেং কাট তোৰ কি একোৱেই নহ'ল নাকি মোৰ খাই পেলাই লাগছি পিছে আৰু খাং খাং লাগছি নাকি তোৰ কি কবি আৰু এইগিলা আমাৰ ফচৰ একোৱেই নহ'ল আজি আৰু অলপ লাগছিল নে আৰু অলপ লাগছি বিহুলা থাকিলে ক'ৰবাৰ পৰা অলপ মেনেজ কৰি দিলে হয় নাই বুলি এই প্লেচ আছো ওপৰৰ পৰা মা কিনছিলোঁ মই কিমছি জিৰোৱাৰ দিন চেট পা ফচৰ চুলি কাটবি নেকি নাই দাঢ়ি চুলি চব কাটি দিলোঁ এইফালে চুলি কাটিছে চবলো আৰু লখৰা এইফালে ভচুৱাই গা ধুব খুজিছে আৰু এইফালে মই বহিছোঁ ৰটানত আৰু পিছফালে গা ধুবলৈ লনত ভাতটো খাব যাম ফচু গৰম লাগছে নেকি বহুত গৰম গাটো পিছে কি চাবোন দি ধুবি ৰ আজি 1, 2, 3. নাই লুকাইছে নাপিতে মল বাজি আছে নাপিতে আমাৰ কালি চাব অভদ্ৰ নেকি ভাল এ চাবি কিলা গাছা হৈ গ'ল ধুব অলপমান তেল লৈছোঁ অলিভ অইল ইফালে আমাৰ লখৰাই চুলি কাটিলে কেনে লাগিছে গাইছ কমেণ্টত জনাই দিব আকৌ চালিয়া ঘাট কেতন কয় এইটো আৰ্মি কেতন নহয় নেকি জেখলেং পাব আমি এতিয়া হিমালয়ৰ ঘৰ পালোহি এইটো এই খা আৰু গাজীপুৰ এইটো কাজিৰঙাটো এইটোটা হ'ব বহুত বুঢ়ী বুঢ়ী মানুহ আছে আমাৰ গাঁৱত বহুত বুঢ়ী মানুহ আছে আমাৰ গাঁৱত এইটো বুঢ়ো এই এক চাইডে চুলি পকছে অলপমান এই চিতালতো আৰু যাবাই নোৱাৰা মানুহ লাইফত যদি এইখনটো পাং তীৰ এইটোকো নাগে আৰু মোক চেট এইখান ভাল উৰম কেলা মানেনো কি আ Teri Meri